Hello everyone, আশা কৰো সকলোৱে ভালে আছে। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4 আসাম পুলিচৰ বাবে কেইটামান প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ 2024 চনৰ আৰু 2023 চনৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ। যিসকলে চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনটো কেতিয়া উদ্বোধন কৰা হয়? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ 28 মে 2023 চনৰ 28 মে 2023 চনত ভাৰতৰ নৱনিৰ্মিত সংসদ ভৱনটো উদ্বোধন কৰা হয়। 2 নম্বৰ কুৱেশ্যনটো হৈছে 2023 চনৰ G7 দেশসমূহৰ 49 সংখ্যক বৈঠকখন ক'ত অনুষ্ঠিত হৈছিল? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন এ হিৰোশ্বিমা জাপান। হিৰোশ্বিমাৰ জাপানত 2023 চনৰ G7 দেশসমূহৰ 49 সংখ্যক বৈঠকখন অনুষ্ঠিত হৈছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে 2023 চনৰ মে মাহত কোনবিধ সাগৰীয় ধুমুহাই বাংলাদেশ আৰু ম্যানমাৰত শতাধিক লোকৰ প্ৰাণ লৈছিল? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ মোকা। 2023 চনৰ মে মাহত মোকা সাগৰীয় ধুমুহাই বাংলাদেশ আৰু ম্যানমাৰত শতাধিক লোকৰ প্ৰাণ লৈছিল। 4 নম্বৰ কুৱেশ্যন হৈছে 2023 চনত কোনখন দেশে নাটোৰ 40 সংখ্যক সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ফিনলেণ্ড। ফিনলেণ্ড 2023 চনত নাটোৰ 40 সংখ্যক সদস্য ৰাষ্ট্ৰ হিচাপে যোগদান কৰে। 5 নম্বৰ কুৱেশ্যনটো হৈছে 2023 চনৰ মাৰ্চ মাহত আমেৰিকাৰ কোনটো বেংকে দেৱলীয়া হৈ বিত্তীয় সংকটৰ সৃষ্টি কৰে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি চিলিকন ভেলী বেংক। আমেৰিকাৰ চিলিকন ভেলী বেংক 2023 চনৰ মাৰ্চ মাহত দেৱলীয়া হৈ বিত্তীয় সংকটৰ সৃষ্টি কৰে। 6 নম্বৰ কুৱেশ্যনটো হৈছে 2023 চনৰ ফেব্ৰুৱাৰী মাহত মধ্য এছিয়াৰ কোন দুখন দেশত ভূমিকম্প হৈ 50,000ৰো অধিক লোকৰ মৃত্যু হৈছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন বি তুৰ্কী আৰু চিৰিয়া। মধ্য এছিয়াৰ তুৰ্কী আৰু চিৰিয়াত 2023 চনৰ ফেব্ৰুৱাৰী মাহত ভূমিকম্প হৈ 50,000ৰো অধিক লোকৰ মৃত্যু হৈছে। 7 নম্বৰ কুৱেশ্যনটো হৈছে অলপতে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত গোষ্ঠীগত সংঘৰ্ষৰ ফলত 50ৰো অধিক লোকৰ মৃত্যু হৈছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি মণিপুৰত। অলপতে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত গোষ্ঠীগত সংঘৰ্ষৰ ফলত 50ৰো অধিক লোকৰ মৃত্যু হৈছে। 8 নম্বৰ কুৱেশ্যনটো হৈছে কোনজন ৰাজনৈতিক নেতাক ভাৰতৰ লোকসভা সাংসদ পদৰ পৰা বহিষ্কাৰ কৰা হৈছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰাহুল গান্ধী। ৰাহুল গান্ধীক লোকসভাৰ সাংসদ পদৰ পৰা বহিষ্কাৰ কৰা হৈছে। 9 নম্বৰ কুৱেশ্যনটো হৈছে নতুন সংসদ ভৱন মুকলিৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিত্ত বিভাগে কোনটো নতুন মুদ্ৰা মুকলি কৰিছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ৭৫ টকীয়া মুদ্ৰা। নতুন সংসদ ভৱন মুকলিৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিত্ত বিভাগে ৭৫ টকীয়া নতুন মুদ্ৰা মুকলি কৰিছে। 10 নম্বৰ কুৱেশ্যনটো হৈছে 2023 চনৰ মে মাহৰ কোনজনা কেন্দ্ৰীয় মন্ত্ৰীক আইন আৰু ন্যায় দপ্তৰৰ দায়িত্ব নতুনকৈ দিয়া হৈছে? ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি অৰ্জুন ৰাম মেঘৱাল। অৰ্জুন ৰাম মেঘৱালক 2023 চনৰ মে মাহত আইন আৰু ন্যায় দপ্তৰৰ দায়িত্ব নতুনকৈ দিয়া আছে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাটছিং।